হেল্ল' সকলোকৰ মাজলৈ আজি এটা নতুন তথ্য লৈ আহিছোঁ। বহুত অপেক্ষাৰ ফলত আজি অৰ্থাৎ 25 ছেপ্টেম্বৰ তাৰিখে আপোনালোকৰ অৰুণোদয় 3.0 টকাটো আপোনালোকৰ নিজৰ নিজৰ বেংক একাউণ্টত সোমাব আৰু কোনসকলে এই টকাটো পাব ফুল ইনফৰ্মেশ্যন এই ভিডিঅ'টোৰ মাধ্যমে দিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব। যেতিয়া আমি নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে আগতীয়াকৈ আমাৰ ভিডিঅ'বোৰ পাব কাৰণে। বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে 17 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে অৰুণোদয় 3.0 টকাটো দিয়া কথা আছিল, কিন্তু তাৰ পৰিৱৰ্তে আপোনালোকক 25 ছেপ্টেম্বৰ এই টকাটো দিয়া কথা আছে। চ' আজি 25 ছেপ্টেম্বৰ হয় আৰু কোনো ধৰণৰ অফিচিয়েলভাৱে নটিচ জাৰি কৰা নাই। চ' আপোনালোকে নিশ্চিন্ত মতে থাকক, আপোনালোকৰ টকাটো নিশ্চয় আজি একাউণ্টত সোমাব আৰু যিসকলৰ একাউণ্টত এটকাৰ মেছেজ গৈছে, যিসকলে লিষ্টত নাম আছে তেওঁলোকৰ নিশ্চয় এই অৰুণোদয় 3.0 টকাটো আপোনালোকে নিজৰ নিজৰ বেংকত পাব। চ' আপোনালোকে আজি নিশ্চিন্ত মতে থাকক, আজি নিশ্চয় আপোনালোকৰ টকাটো বেংকত সোমাব। চ' এইটোৱে ইনফৰ্মেশ্যন দিব লাগে। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব।